সংকল্প নেলসন মেণ্ডেলাই কৈছিল এভৰিথিং ইজ অলৱেজ ইম্পচিবল আনটিল সামৱান ডাজ ইট মানে সকলো কাম অসম্ভৱ যেন লাগে, কিন্তু তেতিয়ালৈকেহে লাগে যেতিয়ালৈকে কোনো এজনে কৰি দেখুওৱা নাই। যেতিয়াই অসম্ভৱ কামটো কোনোবা এজনে কৰি দেখুৱাব, তাৰপিছত ক'ব ময়ো সেইটো কৰিব পাৰিলোঁ হয়। আপুনি কৰিব পাৰিলে হয়, কিন্তু নকৰিলে কিয়? আপুনি সেইটো কৰিব পাৰা যোনটো সকলোৱে কৰিব পাৰে, আৰু আপুনি সেইটোও কৰিব পাৰা যে যোনটো সকলোৱে কৰিব নোৱাৰে। ইলেকজেণ্ডাৰ গ্ৰাহাম বেলে সকলোৰে আগত সংকল্প কৰি কৈছিল, আই উইল টক টু দ্য ৱেভছ यानी मैं तरंग से बात करके दिखाऊंगा। তেতিয়া তাক কিছুমানে পাগল বুলি কৈছিল, কিন্তু তেওঁ জানিছিল যে সংকল্পত কিমান শক্তি আছে, আৰু শেষত তেওঁ সফলো হ'ব পাৰিছিল। আপুনি যদি লক্ষ্যত ৰাখি স্থিৰ কৰি নিজকে কোৱা মই কৰিব পাৰিম, এই পৃথিৱীত এনেকুৱা শক্তি নাই যে আপোনাক বাধা দিব পাৰিব। সকলোৱে আপোনাক কি বুলি ভাবে তাক জনাৰ প্ৰয়োজন নাই, প্ৰয়োজন মাত্ৰ আপুনি নিজক কি বুলি ভবা। এই পৃথিৱীত যিমান সফল ব্যক্তি আছিল সকলোৰে মনত সংকল্প আছিল, সংকল্প নিজক স্থিৰ কৰিছিল। সেইজন বিল গ্ৰেটেই হওক, আইনষ্টাইনেই হওক, আব্ৰাহাম লিংকনেই হওক, নেলছন মেণ্ডেলাই হওক, APJ আব্দুল কালামেই হওক, আইজাক নিউটনেই হওক, নহবা নৰেন্দ্ৰ মোদীয়ে হওক, সকলোৰে মনত স্থিৰ কৰিছিল সংকল্প। আজি আপুনি এটা সংকল্প কৰক, মই যেতিয়ালৈকে নিজৰ লক্ষ্যত উপনীত নহওঁ, হাজাৰ বাধা আহিলেও ৰখি নাযাওঁ, মই এই সমাজৰ এজন সফলতা ব্যক্তি হৈ দেখুৱাম। I shall be a great man, নিজকে কোৱা। যদি আপুনিও এই সংকল্প লৈছে তলত কমেণ্ট কৰি জনাব। মই মনোৰঞ্জন আপোনালোকৰ মাজলৈ সদায় মটিভেশ্যনেল ভিডিঅ' আনি থাকিম। তাৰ বাবে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো বজাই থৈ দিব। উইচ ইউ অল দ্য বেষ্ট, বাই বাই গাইজ।